আজি মাহত আহিছে এইফালে গাহৰি বইল কৰি লৈছোঁ লগতে এইফালে ফুলকবি আলু মাছৰ জোল বনাম এইফালে পানী গৰম কৰি লৈছোঁ এইফালে দিনত ফ্ৰাই কৰি থোৱা মোৰ মাছ আছে এইফালে গাহৰি আৰু এইফালে মাছৰ জোল হৈ আছে লগতে এইফালে গাহৰি আলু লাহত দিম আৰু এইফালে মোৰ মাছৰ জোল ৰেডি হৈ গ'ল লগতে এইফালে লাহত গাহৰি এনেকৈ কমেণ্ট কৰি জনাবচোন